Hi friend, welcome back to Classmates. আজি আমি এই ভিডিঅ'ত অনুপাত সমানুপাতৰ বিষয়ে অকমান আলোচনা কৰিম। অনুপাত সমানুপাত বুলি কওঁতে আসলে দুটা টাইপৰ থাকে। এটা টাইপৰ আহিব পাৰে ৰিজনিং পাৰ্টত আৰু আনটো টাইপৰ আহিব পাৰে মেথমেটিক্স পাৰ্টত। মই ইয়াত বিশেষকৈ মেথমেটিক্স পাৰ্টত অহা সমানুপাতৰ বিষয়ে আলোচনা কৰিম। ৰিজনিং টাইপখিনিত অহা এটা কুৱেশ্যন কথা কৈছোঁ। এটা কুৱেশ্যন আহিছিলে 8 অনুপাত 81 সমানুপাত 64 অনুপাত কি নিৰ্ণয় কৰিব লাগে। অন্য এটা কুৱেশ্যন মেথমেটিক্সৰ পাৰ্টখিনিত আহিছিলে কি 2 অনুপাত 6 সমানুপাত 8 অনুপাত কি নিৰ্ণয় কৰিব লাগে। এই দুটা কুৱেশ্যন একে যেন লাগিলেও প্ৰথম কুৱেশ্যনটো যেহেতু ৰিজনিঙত আহিছিলে, প্ৰথম কুৱেশ্যনটো কৰাৰ টাইপটো সম্পূৰ্ণ বেলেগ আৰু দ্বিতীয় কুৱেশ্যনটো কৰাৰ টাইপটো সম্পূৰ্ণ বেলেগ। প্ৰথম কুৱেশ্যনটো কৰিবলৈ হ'লে আমি প্ৰথম জৰ অনুপাতৰ পৰা কিছুমান সম্পৰ্ক স্থাপন কৰি দ্বিতীয় জৰৰ পৰা আমি সেইটো নিৰ্ণয় কৰিব লাগিব। কিন্তু দ্বিতীয় অংকটো মেথমেটিক্স পাৰ্টত অহা অংকটো নিৰ্ণয় কৰিবলৈ হ'লে আমি কিছুমান নিয়মৰ ফালেলে গৈ সেইটো নিৰ্ণয় কৰিব লাগিব। গতিকে সমানুপাতত আহিলে তাৰ কোনো নিৰ্দিষ্ট সাধাৰণতে নিয়ম নাথাকে, জাষ্ট সম্পৰ্কটো নিৰ্ণয় কৰাটোৱে হ'ব মেইন কাম। কিন্তু মেথমেটিক্স পাৰ্টখিনিত আহিলে আচলতে আমি সেইটো কেনেকৈ কৰিম, আৰু মেথমেটিক্স পাৰ্টত তেনেকুৱা অংক আহেই, প্ৰত্যেকবাৰে যিকোনো এক্সামতে আহে, যিকোনো তেনেকুৱা ষ্টেণ্ডাৰ্ডৰ অংক আহেই। গতিকে তেনেকুৱা এটা নিয়ম, তেনেকুৱা নিয়মবোৰ মই আজি ইয়াত আলোচনা কৰিম। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। পোনপ্ৰথমতে আজি মই ৰিজনিঙত অহা কুৱেশ্যনটো যিটো আছিল কি 8 অনুপাত 81 হ'লে 64 অনুপাত কি সেইটো নিৰ্ণয় কৰিম। ৰিজনিঙৰ অংক 8 অনুপাত 81 সমানুপাত 64 অনুপাত কি নিৰ্ণয় কৰিব লাগিলে ইয়াত আমি 8 আৰু 81ৰ মাজত এটা সম্পৰ্ক নিৰ্ণয় কৰিব লাগিব। এতিয়া 8টো আমি কেনেকৈ লিখিব পাৰোঁ, 8টো 2 কিউব হিচাপে লিখিব পাৰি। ঠিক তেনেকৈ 81টো আমি 3 to the power 4 হিচাপে লিখিব পাৰোঁ। এতিয়া 64টো আমি কেনেকৈ লিখিব পাৰোঁ, 64টো আমি 4 কিউব হিচাপে লিখিব পাৰি। গতিকে প্ৰথম জৰ অনুপাতৰ পৰা আমি পোৱা সম্পৰ্কটো কি, প্ৰথমটো আছিল 2, তাৰপিছত 3, ওপৰত হ'ল কি প্ৰথম 3, তাৰপিছত 4। গতিকে আমি 64টো যিহেতু 4, তাৰপিছত অনুপাতটো নিশ্চয় হ'ব লাগিব 5, ঠিক তেনেকৈ ওপৰত হ'ব লাগিব 3 আছিলে, চ' ইয়াত হ'ব লাগিব 4, অৰ্থাৎ 5 to the power 4। এতিয়া 5 to the power 4 মানে কি 5 পূৰণ 5 পূৰণ 5 পূৰণ 5, অৰ্থাৎ শুদ্ধ অঞ্চলটো হ'বগৈ 625। এতিয়া আমি মেথমেটিক্সত অহা সমানুপাতৰ অংককেইটা সমাধান কৰিম। সমানুপাতৰ অংককেইটা সমাধান কৰাৰ আগে সমানুপাত মানে কি শিকি লোৱা হওক। এতিয়া সমানুপাত মানে হ'ল দুটা অনুপাতক সমানুপাতত থকা বুলি কোৱা হ'ব যদিহে সেই অনুপাত দুটা আচলতে একে হয়, অৰ্থাৎ একে অনুপাতত থাকে। এতিয়া সমানুপাত গঠন হ'বলৈ আমাক ন্যূনতম 3টা পদৰ দৰকাৰ হয়, 3টা টাৰ্মছৰ দৰকাৰ হয়। আমাক 4টা পদেৰেও সমানুপাত গঠন কৰিব পাৰি। এতিয়া আমাক যদি অনলি 3টা পদ দিয়া থাকে, ফৰ এক্সাম্পল আমাক প্ৰথম পদ A, দ্বিতীয় পদ B আৰু তৃতীয় পদ C দিয়া আছে, তেতিয়াহ'লে আমি এই 3টাক সমানুপাতত লিখিবলৈ হ'লে কেনেকৈ লিখিব লাগিব, A অনুপাত B সমানুপাত B অনুপাত C, অৰ্থাৎ A/B = B/C। ইয়াত A আৰু C ক প্ৰান্তীয় পদ নাইবা A প্ৰথম পদ আৰু C ক অন্তিম পদ বুলি কোৱা হয়। আকৌ B মাজত থকাৰ কাৰণে ইয়াক দুয়োটা ক্ষেত্ৰতে মধ্য পদ বুলি কোৱা হয়। এতিয়া আমাক এক্সামত বেছিভাগ সোধা কুৱেশ্যনটো এনেকুৱা হয় যে প্ৰথম পদ দিয়া থাকে, ঠিক তেনেকৈ অন্তিম পদ দিয়া থাকে, আমি মধ্যপদটো নিৰ্ণয় কৰিব লাগে। ইয়াৰ ক্ষেত্ৰত মধ্যপদ নিৰ্ণয় কৰা ফৰ্মুলাটো হ'ল মধ্যপদ √, প্ৰথম পদ পূৰণ অন্তিম পদ। এতিয়া SSCত অহা এটা কুৱেশ্যন হ'ল 0.36 আৰু 0.09ৰ আমি মধ্য অনুপাত নিৰ্ণয় কৰিব লাগে। অৰ্থাৎ ইয়াক সমানুপাতত লিখিলে হয় এনেকুৱা 0.36 অনুপাত B সমানুপাত B অনুপাত 0.09, অৰ্থাৎ ইয়াত আমি মধ্যপদ B নিৰ্ণয় কৰিব লাগে। গতিকে সূত্ৰটো জাষ্ট লিখি দিলে হ'ল মধ্যপদ √, প্ৰথম পদ পূৰণ অন্তিম পদ, অৰ্থাৎ √0.36 পূৰণ 0.09। 36ৰ √, গুচাই দিলে আমি পোৱা যাব 6, গতিকে ইকুৱেল হৈ যাব 0.6 পূৰণ 0.3। গতিকে শুদ্ধ আনচাৰটো হৈ যাব 6 3 × 18, চ' 0.18। গতিকে ঠিক এনেকৈ আমি মধ্যপদ এটা নিৰ্ণয় কৰিব পাৰোঁ যদিহে আমাক অন্য দুটা পদ দিয়া থাকে। এতিয়া একে এটা কুৱেশ্যন SSCত অহা অন্য এটা কুৱেশ্যন হ'ল 13 অনুপাত x সমানুপাত x অনুপাত 5 হ'লে আমি xৰ মান নিৰ্ণয় কৰিব লাগে। অৰ্থাৎ এই ক্ষেত্ৰত আমি xৰ মান নিৰ্ণয় কৰিবলৈ হ'লে ইয়াত xটো মধ্য অনুপাত হৈ আছে, গতিকে জাষ্ট ফৰ্মুলাত বহাই দিলে এইটো হৈ যাব। এইটো আপুনি নিজে কৰক। এতিয়া যদি আমাক 3টা পদৰ বিপৰীতে 4টা পদ দিয়া থাকে, তেতিয়াহ'লে আমি সমানুপাতটো লিখিবলৈ হ'লে কেনেকৈ লিখিব লাগিব। গতিকে 4টা পদ যদি আমাক ABCD দিয়া থাকে, তেতিয়াহ'লে আমি তাক সমানুপাতত লিখিবলৈ A অনুপাত B
সমানুপাত c অনুপাত d হিচাপে লিখিব লাগিব ইয়াত 1 আৰু d প্ৰান্তীয় পদ বা 1 প্ৰথম পদ আৰু d চতুৰ্থ পদ ঠিক তেনেকৈ b দ্বিতীয় পদ আৰু c তৃতীয় পদ বলে এনেকুৱা ক্ষেত্ৰত আমাক এই চাৰিটা মানৰ তিনিটা দিয়া থাকে আমি চতুৰ্থটো নিৰ্ণয় কৰিব লাগে ফৰ এক্সাম্পল প্ৰথম পদ দিয়া থাকিলে দ্বিতীয় পদ দিয়া থাকিলে চতুৰ্থ পদ দিয়া থাকিলে আমাক যদি তৃতীয় পদটো নিৰ্ণয় কৰিব লাগে প্ৰথমে আমাক পূৰণ কৰিলে তাৰ পিছত যি লাগে সেইটো তাৰ পৰা নিৰ্ণয় কৰি দিব পাৰি এটা SSC এক্সামত অহা কোৱেশ্চন 2:6 সমানুপাত 8:8 কি নিৰ্ণয় কৰিব লাগে গতিকে নিৰ্ণয় কৰিব লাগে আমাক কি চতুৰ্থ পদটো আমি x বুলি ধৰি ল'ব পাৰো গতিকে ইয়াক ভগ্নাংশত লিখি ল'লে কেনেকুৱা হ'ব 2/6 = 8/x এনেকুৱা ক্ষেত্ৰত আমাক x তো নিৰ্ণয় কৰিবলৈ হলে প্ৰথমে পূৰণ কৰিব লাগিব x তো কাৰ লগত পূৰণ হ'ব 2 ৰ সৈতে বজ্ৰগুণ হিচাপে গতিকে 2 * x 2x = কি হৈ যাব 8 * 6 গতিকে x তো সেইফালে ৰাখি 2 তো আনফালে লৈ গলে আমি কি পাম 8 * 6 / 2 গতিকে 2 ৰে যিকোনো এটা কাটিলে আমি তাৰ পিছত পূৰণ কৰিলে পাও 8 * 3 8 × 3 = 24 গতিকে চতুৰ্থ অনুপাতটো হ'বগৈ তেনেকৈ 24 গতিকে এনেকুৱা এটা সমানুপাতৰ অংকত যদি চাৰিটা পদ দিয়া থাকে এই চাৰিটা পদৰ যদি তিনিটা মান দিয়া থাকে যদি এটা দিয়া নাথাকে এনেকে পূৰণ কৰি হৰণ কৰি আমি সেই পদটো নিৰ্ণয় কৰি ল'ব পাৰো প্ৰথম পদটো দিয়া থাকক প্ৰথম পদটো উলিয়াব দিয়ক যি দিলেও আমি এনেকৈ প্ৰথমতে ভগ্নাংশ হিচাপত লিখি লৈ যেটো দিয়া নাথাকে হেটো x ধৰি লৈ আমি পূৰণ কৰি হৰণ কৰাৰ পিছত এনেকৈ নিৰ্ণয় কৰিব পাৰি আৰু যদি আমাক মধ্যপদ নিৰ্ণয় কৰিবলৈ দিয়ে অৰ্থাৎ তেনেকৈ মধ্যপদ নিৰ্ণয় কৰিব দিয়া থাকিলে নিশ্চয় তাত তিনিটা পদৰে গঠন হোৱা সমানুপাতেই হ'ব গতিকে তাত মধ্যপদ ইকুৱেল ফৰ্মুলাটোত বহাই দিলে ৰুট অভাৰ প্ৰথম পদ পূৰণ অন্তিম পদ বহাই দিলে সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈ যাবগৈ গতিকে আপুনি চাগে বুজি পালে ৰিজনিংৰ আৰু ম্যাথমেটিক্সৰ পাৰ্টখিনি এই সমানুপাতৰ অংকখিনি সম্পূৰ্ণ বেলেগ ৰিজনিং পাৰ্টত আমি কি কৰিব লাগে প্ৰথম দুটা অনুপাতৰ পৰা সম্পৰ্ক এটা উলিয়াই হেতুত দ্বিতীয় অনুপাতত আমি এপ্লাই কৰি দিলে হৈ যায় কিন্তু ম্যাথমেটিক্সৰ ক্ষেত্ৰত সম্পূৰ্ণ এটাই ৰুল গতিকে তেনেকৈ আমি সম্পূৰ্ণ অনুপাতবোৰৰ পদবোৰ নিৰ্ণয় কৰিব পাৰো আশা কৰো আপুনি বুজি পাইছে এনেকুৱা ভিডিও চাবলৈ অনুগ্ৰহ কৰি আমাক সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ ফৰ ওয়াচিং সি ইউ নেক্সট